নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই এই লকডাউনৰ সময়ত যেহেতু ক্লাছ পাতি হোৱা নাই, তোমালোকক মই মোৰ ঘৰৰ পৰাই কবিতা এটা কুলি নামৰ কবিতাটো নতুন পাঠ এটা তোমালোকক শিকাবলৈ লৈছোঁ। তোমালোকে এইটো মন দি শুনিবা দেই। প্ৰথমতে মই কবিতাটো মাতি দিছোঁ। কবি আখৰ মিত্ৰদেৱ চাবা, চাই যাবা তোমালোকে। ঔ কুলি কু কু বুলি আকৌ এবাৰ মাত, কুলি আকৌ এবাৰ মাত। নাকত যদি ধৰে লাজে, নাচাওঁ মই বাটৰ মাজে। থাকি তই কণা কাটি লৈ কুহি পাত, কুলি লৈ কুহি পাত। কোনে ক'লে বিহুৰ কথা, কোনে দিলে জান, লৈ আহিছ শিঙৰ পেপা মোৰ বৰষা গান। ওচৰ চাপিল চ'তৰ বিহু, বাৰীত ফুলে চিৰাল টিহু। মৰিয়ালে বাৰীত আম, কোমল কোমল পাত, কুলি কোমল কোমল পাত। ৰৈ যা কুলি মোৰ হাতত আৰু দুমাহমান, নৈয়ে নৈয়ে উঠক নাচি ডকুৰ টকামান। আম পকক যাবিলৈ, কঁঠাল পকক যাবিলৈ, কোন মুখে ঘূৰি যাবি লৈ সুদাহাত, কুলি লৈ সুদাহাত। কু 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 বুলি আকৌ এবাৰ মাত। এই কবিতাটো তোমালোকে দুবাৰ তিনিবাৰমান মাতিবা আৰু মুখস্থ কৰিবা, বানানবিলাক চাবা ভালদৰে।